খুলিলে জগতে জানিলে ঐ থেকেৰা ফুলিলে ঐ ৰাতি এহাই এ আমাৰে নাচনি ঐ হাজি কাছি আহিছে ঐ যেন হালধিৰে গাঠি ঢোল-পেপাৰ মাতে চাৰিওদিশে এতিয়া ৰজন জনাইছে। কুলি কেতেকীৰ মিঠা মাতে বসন্ত অহাৰ জাননী দিছে। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ মৰিয়নিত আৰু সমগ্ৰ অসমৰ লগতে মৰিয়নিতো চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি। মৰিয়নিৰ সকলো বিহু দল এতিয়া সাজু হৈছে চোতাল বিহু আৰু মঞ্চ বিহুৰ কাৰণে। মই বৰ্তমান উপস্থিত আছোঁ মাকু হুঁচৰি দলৰ লগত। তেওঁলোকে কেনেকৈ বিহুৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ মনোভাৱ অলপ জানিবলৈ চেষ্টা কৰিম। খুব সুন্দৰকৈ তুমি বিহু নাচি আছা। এই বিহুৰ লগত জড়িত কিমান দিন হ'ল? মই ইয়াত যোৱা বছৰৰ পৰা ইয়াত জড়িত হৈ আছোঁ আৰু মোৰ ইয়াত বহুত ভাল লাগিছে। আমাৰ চাৰিওগৰাকী লিডাৰ আছে, তেওঁলোকে আমাক বহুত সহায় কৰিছে আমাৰ গ্ৰুপটো আগবঢ়াই নিবলৈ। শিল্পী বা পৰিস্মিতা বা নৱদীপা বা আৰু মনীষা বা তেওঁলোকে আমাক বহুত সহায় কৰিছে গ্ৰুপটোত আগবঢ়াই। ধন্যবাদ। ক'ত ক'ত বিহু প্ৰদৰ্শন কৰিবা তোমালোকে? ক'ত ক'ত বিহু প্ৰদৰ্শন কৰিবা? আমি মৰিয়নিত কৰিম, তাৰপিছতে তিতাবৰ নাগাজাংকা পাৰিম আৰু যিমান কৰিব পাৰোঁ আমি চাম আৰু। অসমৰ বিভিন্ন ঠাইত তেওঁলোকে বিহু প্ৰদৰ্শন কৰিব আৰু মৰিয়নিৰ পৰা তেওঁলোকে এই বিহু আৰম্ভ কৰে। গতিকে আমি আশা ৰাখিছোঁ এনেকৈ ন উদ্যমেৰে তেওঁলোক আগুৱাই যাওক আৰু শেষত সকলোলৈকে ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম।